মাথো কোৱা হ'ব ৰাখলীলা তুমি কোৱা না এবাৰ মাথো কোৱা পুৰা কলৈ যায় মই মিলৰ পৰা আহোঁগৈ সোনকালে আহিম ছাৰ কিবা খবৰ আহিলেনে সেইকাৰণে আহিছোঁ খুৰা কিবা ভয় কৰিবলগীয়া আহিছে নেকি ছাৰ ডাক্তৰৰ সন্দেহটো সঁচা খুৰা মানে গৌৰীৰ ব্লাডত ড্ৰাগছ পোৱা গৈছে হে প্ৰভু বৰ বিশেষ নাই সেইটো ভাল খবৰ এইটো ৰথিনৰ কাম ববিতাকো সিয়েই লৈ গৈছিলে এনেকৈ ড্ৰাগছ দিয়াইছিলে কি ববিতাক অঁ সেইটো কেছত সি জেলো খাটি আহিছে আচ্ছা চিন্তা নকৰিব সি আকৌ জেল খাটিব লাগিব খুৰা গৌৰী এতিয়া ঠিক নে খুৰা মই আহোঁতে মাকৰ লগত বাহিৰতে বহি আছোঁ খুৰা তাইক বহুত বেছি ষ্ট্ৰেছ নিদিব মই এবাৰ গৈ তাইৰ লগত কথা পাতিম টেকফুলি কথাটো উলিয়াব লাগিব নাজানো কি পৰীক্ষা লৈছে ভগৱানে নিগেটিভখিনি এৰি পজিটিভখিনি ভাব গৌৰীক আকৌ পোৱা আশা এৰাৰ দৰে হৈছিল নে নাই পালেতো হয় পোৱাখিনি ভাবক হেৰুৱাখিনি কেতিয়াও নাভাবিব হ'ব ছাৰ আপোনাৰ সহায় কেতিয়াও পাহৰিব নোৱাৰিম সেইটো মোৰ ডিউটি খুৰা তথাপিও এবাৰ যাব আপুনি গৌৰীৰ পৰা কিবা কথা উলিয়াব পাৰে নেকি চাব আমাৰ তাইৰ মুখখন দেখিয়েই কথা সুধিবলৈ বেয়া লাগে ভাল মাক দেউতাক যে আপোনালোক গৌৰী লাকি শহু শাহুৰ ৰূপত মাক দেউতাকক পাইছে চাপ্লাই দিব পাৰিবি আবে এজনী বিধৱা আবে তাই কাপোৰযোৰ হলাই দে ছোৱালী যেন লাগিব যা মোৰ গাত হাত নিদিবি মোৰ গাত আবে তই তাক মাৰিলি হা গৌৰী তুমি আকৌ কিয় উঠি আহিব লাগে ব'লা বহাহি বহি লোৱা মই তোমালৈ খাবলৈ কিবা এটা আনোগৈ ভোক নাই মা ভোক আছে নে নাই মই জানো নহয় ৰ'বা কিয় তেনেকৈ গুচি আহিছিলা তুমি কিমান কষ্ট দিলা তুমি জানানে ঋষিক বিচাৰি আহিছিলোঁ মা তুমি আমাকতো কৈ থৈ আহিব পাৰিলাহেঁতেন কোৱা হ'লে আহিবলৈ নিদিলেহেঁতেন ইমান দিন ক'ত আছিলা তুমি কেনে এতিয়া গা ভাল পাইছে তুমি ছাৰ ভিতৰলৈকে বলো নালাগে ইয়াতে হ'ব আচলতে গৌৰীৰ লগত মোৰ অলপ কথা আছে পাতিব পাৰিবাতো
দাদা মাংস লাগে নেকি? কেই কেজি লাগিব? অঁ হে এপোৱা মানকে দিয়া, মানুহ 4টাহে দিয়া, ভাল চাই এপোৱা। এপোৱা মাংস কিনোতে ইমান ভাল বেয়া চাব লাগেনে? হেৰা, আমি খাবলৈহে মাংস কিনো, দুখীয়া মানুহ যে, আনক দেখুৱাবলৈ কিনাখিনি বেছিকৈ কিনিব। আমাৰ আকৌ ভোক যিমান সিমানখিনিয়ে কিনাৰ ক্ষমতা আছে, দেখুৱাবলৈ শকতি নাই। আৰু তুমি নিজেও দেখোন মাংসই কাটি আছা। তোমাৰ অৱস্থাটো মোতকৈ বেছি উন্নত নহয় বুলি ভাবিহে কৈছোঁ দেই। এই গ্ৰাহক ভগৱান, কিলো পোৱা হিচাপত ভগৱান বাচিবলৈ হ'লে তোমাৰ ব্যৱসায় দিয়া, এপোৱাকে দিয়া। দাদা বেয়া নাপাব, দি আছোঁ। কোন ঠাইত? ঠাইখিনি ক'ত নাজানো। তুমি পলাই আহোঁতে লক্ষ্য কৰা নাছিলা? মই কোনফালে আহিলোঁ গমেই নাপালোঁ। মূৰটো ঘূৰাইছিলে, ধুঁৱলি কুঁৱলি দেখিছিলোঁ। কিন্তু এটা কথা শুনিছিলোঁ। কি কথা? সিহঁতে মোক নিয়াৰ দিনা কৈছিলে ক'ৰবালৈ মোক চালাড দিব। মাথো আৰু এজনী ছোৱালী লাগে। সেইকাৰণে সিহঁতে মোক ছোৱালী কৰিবলৈ মোৰ গাত হাত দিছিলে। কি? তোমাৰ গাত হাত দিছিলে? গাত হাত দিবলৈ দিলা কিয়? মোক বহুত শাৰীৰিক অত্যাচাৰ কৰিছিলে। চিঞৰি নিদিলা কিয়? চিঞৰিছিলোঁ, এটাক চৰো মাৰিলোঁ। হ'ব, এতিয়া সেই ল'ৰাকেইটা দেখিলে চিনি পাবা ন? পাম। আমাৰ সন্দেহত থকা তেনেকুৱা বিবাহত ইনভলভ থকা বহুত ফটো আছে, মই দেখুৱাম, তুমি ক'বা। মই সন্ধিয়া akuৱাই খুৰী আহোঁ গৌৰী। গৌৰী আহা, ভিতৰলৈ আহা। ছাৰ আপুনি ইয়াতে আছে নেকি? নাই, অলপ সোধপোছ কৰিবলৈ আহিছিলোঁ। আজিও আপোনাৰ ছাৰ্ভে আছে নেকি? নাই, গৌৰীবৰ খবৰটো পালোঁ, সেইকাৰণে আহিলোঁ। গৌৰীক বৌ বুলি মাতে নেকি? হয়। কিয়? বৌ বুলি ভাবোঁ, সেইকাৰণে বৌ বুলি মাতোঁ। আপোনাৰ কিবা আপত্তি আছে নেকি? কিয় আপত্তি থাকিব? যাওক, খবৰ লওকগৈ। ঠিক আছে। প্ৰেছাৰটো ল' আছে আপোনাৰ। যিখিনি মেডিচিন দিছে সময়মতে খাব। খোৱাটো বেছি ভাবি নাথাকিব, একেবাৰে ৰিলেক্স হৈ থাকিব। চিন্তাই মানুহৰ বেমাৰ বঢ়াই আহে। আপুনি বহক, মই শুওঁগৈ। যাওক, একো চিন্তা নকৰাকৈ ৰেষ্ট ল'ব। অকল বডিয়ে ৰেষ্ট পালেই নহ'ব, মগজুৱে পাব লাগিব। যাওক। লাহেকে যাবা, লাহেকে যাবা দেই। ছাৰ, আপুনি দেখোন চাহ নাখালে। চাহ নাখোঁ, দেৰিয়ে হৈছে। এইটো লওক। আপুনি চাহ নাখালে তাই খং উঠিব। খং মোৰো উঠিব পাৰে। ছাৰ, নাই, এনে কথাটো কৈছোঁ। এতিয়া মই আহিলোঁ, তাই এবাৰলৈ বাহিৰলৈ ওলাই নাহিলে। তাই পাকঘৰৰ কাম সকলো তাইয়ে কৰিছে যে, সেইকাৰণে ওলাই আহিব পৰা নাই। অৱশ্যে
আলহীও বেছি হৈছে তাইক বেয়া পাবলৈ মনা কৰিব আৰু গৌৰীবক যিমান পাৰে ৰেষ্টত ৰাখিব হ'ব ছাৰ ৰ'বচোন আপোনাক কথা এটা সুধিব লগা আছিলে সোধক গৌৰী পৰীক্ষাত দাগৰ বাহিৰেও কিবা পোৱা গৈছে নেকি বাৰু কিবা মানে গাঁৱৰ মানুহে মোলৈ ফোন কৰিছে বেলেগ বেলেগকৈ কথা উলিয়াইছে কোনোবাই কাৰোবাৰ লগত পলাই যোৱা মানে তেনেকুৱা ধৰণৰ কথাবোৰ আৰু ক'ব কি খুজিছ তই নহয় মই মানুহৰ কথাটোহে বেলেগ মানুহে কি ভাবে সেইটো আমাৰ কাৰণে জৰুৰী নহয় জৰুৰী এইটো যে আমি আমাৰ বোৱাৰীৰ কথা কি বুলি ভাবো তাই আমাৰ নিজৰ ছোৱালী নে বেলেগৰ ছোৱালী মানুহৰ পৰা আমি আঁতৰি ফুৰিছো নে নাই আৰু সেইবোৰ মানুহৰ কথা আমি কিয় শুনি থাকিম হয় খুৰী মানুহৰ কথাত গুৰুত্ব নিদিব কল্পনা কৰি কাহিনী বনোৱা কিছুমান মানুহৰ স্বভাৱেই মগজ নাই এইবোৰৰ ছাৰ আপুনি কিমান সময়ত আহিলে মোৰ অলপ সময় হ'ল এতিয়া গৈ থাকোঁ যাব নালাগে ছাৰ ৰাতিৰ ভাত সাজ আমাৰ ইয়াতেই খাই যাব মাংস আনিছোঁ দুপৰীয়াই আহিব খুজিছিলোঁ কিন্তু নিজৰ কামৰ কাৰণে আহিব নোৱাৰিলোঁ আহক খুৰা মই ভিতৰলৈ নাযাওঁ নেকি আহোঁ দিয়ক মনৰ সৈতে কিবা লাগিলে নেকি এইটো দিয়কচোন এইটো বিলাহী এপোৱা দিব আমি এতিয়া কি এনেকৈ হাতত হাত দি বহি থাকিম নেকি নহ'লে কি কৰিম সেইটোতো আমাৰ গাঁৱত নাথাকেই এখন গাঁও সিফালেহে থাকে সিহঁততো আমাৰ গাঁৱৰ মানুহে বদনাম আমাৰহে হ'ব আপোনাৰ মতে কি কৰা যায় সেইখন গাঁৱৰ মহিলা মাতি মিটিং এখন দিয়ক সিহঁতক পঠাব লাগিব ইয়াৰ পৰা আমাৰ ল'ৰা ছোৱালীৰ ওপৰত প্ৰভাৱ পৰিব এই বাইদেউ ইজনীলৈ চাচোন অঁ এইগৰাকীক ক'লে কামটো আগবাঢ়িব এনেই গৰীক বেয়াই পায় কওক দাদা কল কিমানকৈ দিছে মালবিকা অঁ বৌ ভালনে এনে ভাল কিন্তু গৌৰীয়েহে চব বেয়া কৰি দিছে কি কৰিলে গৌৰীয়ে শুনা নাই তাই আহি ওলাইছেহি বোলে শুনিছোঁ কাৰোবালৈ পলাহে গৈছিলে তাই শেষত সেইটোকো এৰি গুচি আহিলে আপোনালোকক কোনে ক'লে ক'বলৈ কি আছে জুইত কাপোৰে কোনে ঢাকি ৰাখিব মই নিজে নজনাকৈ বিশ্বাস নকৰোঁ তাই চৰিত্ৰ আগৰ পৰাই বেয়া বুলি জানাই দেখোন ঋষিলে পলাহে গৈছিলে আচলতে তাই এইবোৰ প্ৰেম চেম একো নহয় তাই মতা বুলিয়া কাইলৈ মিটিং এখন দিম তুমি আহিবা তাইক ইয়াৰ পৰা বাহিৰ কৰিব লাগিব আপোনালোকে যি বিচাৰে কৰক মই এইবোৰত নাই ঐ চিধা না কৰিলে যে তাইও এই লগত মিট মাত আছে নেকি হ'ব পাৰে আহ যাওঁ আহ আমাৰ সিহঁতৰ মাজত কিবা লাগিছে নেকি কাৰ মাজত আমাৰ মুনু আৰু ডাক্তৰৰ মাজত মোৰো তেনেকুৱা লাগিছে ডাক্তৰ ঘৰলৈ আহিও মইনাৰ লগত কথা এটা নাপাতিলে সুধিবিচোন তাইক হ'ব দিয়ক মই চাহ বনাওঁগৈ আপুনি আহক ঐ
মই চাহ নাখাওঁ গাটো ধুই ভাতকেইটা খাই মিললৈকে যাম উঠিলা মা অঁ কথা এটা আছিলে দেউতা কোৱা আমাৰ গাঁৱৰ মানুহবিলাকে বোলে মোৰ কথা বেয়াকৈ উলিয়াইছে কোনে ক'লে তোমাক মাৰাই কৈছে ন এইজনীৰো কাম নহয় কালি ইমানকে বুজোৱাৰ পিছত মই মাক বেয়া পোৱা নাই মায়ে মোক ভাল পায় বদনাম ওলোৱাৰ বাবেহে ভয় কৰিছে মানুহে যি কয় তাকে আমি কিয় মানি ল'ম মোৰ ছোৱালীজনীৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে ভুল তুমি কেতিয়াও কৰিব নোৱাৰা আপোনালোকক নোকোৱাকৈ গুচি আহি ভুল কৰা নাই জানো হৈ যোৱা কথাবোৰৰ ভুল শুদ্ধ বিচাৰ কৰি নিজৰ মনটো কিমানকৈ অশান্ত কৰাৰ কি অৰ্থ আছে কোৱাচোন নিজৰ বৰ্তমানটোক চিন্তা কৰি সুখী হ'ব লাগে কাইলৈ কি আছে কোনে কি জানে আজিহে আচল সময় কাইলৈ গুৰুত্ব নিদিবা তোমাৰ দেউতাৰে তোমাৰ লগত সদায় আছে মইনাও তহঁতৰ মাজত কি হৈ আছে মই সুধি আছো নহয় মোৰ একো হোৱা নাই তেখেতৰ কি হৈছে মই নাজানো তই নজনাকে থকা নাই মইনাও কথা নুলুকুৱাবি কি হৈছে ক একো নাই হোৱা বুলি কৈছো নহয় এনেই কথা বহলাই নাথাকিবা এইক মানে ভালকে কথা এটা সুধিলেও নকয় তই ভাত বাৰগে যা এই লগত মই কথা পাতিম যি হৈছে চব এইবাবে হৈছে নহ'লে ইমান ভাল ল'ৰা এটাই তেনেকুৱা কেতিয়াও নকৰে ভালনে বেয়া মই জানো নহয় মইতো ঘৰতে আছিলো তেখেতে ঘৰৰ ভিতৰলৈকে নাহিলে এই মানে এই তোক ভাত বাঢ়িবলৈ কৈছো নহয় যা আমনো কচোন কি হৈছে মই নিজেই নাজানো তেখেতে কিহত বেয়া পাইছে অঁ অনুমান এটা কৰিছো কি অনুমান এছআই ছাৰ ঘৰলৈ অহাটো তেখেতে বেয়া পাইছে চাগে কিয় নাজানো হয়তো সন্দেহ সন্দেহ কিহৰ সন্দেহ এছআই ছাৰৰ সৈতে মোৰ কিবা ভাবিবলৈ লাজ লাগিছে মোৰ বাদ দিয়া ডাক্তৰটোৰ চিন্তা এনেকুৱা ধৰণৰ নেকি ধুই অ' কৃষ্ণ ইমান দাম তাত ঠিকে আছে অঁ আমি জগতহঁতৰ লগত কথা পতা আগতে জুইকুৰা জ্বলাই ল'ব লাগিছিল নেকি হেৰি জুই লাগি থাকিব আমি অলপ ঘিউ ছটিয়াই দিলেই হ'ল জুই নিজে বাঢ়িব এই হেৰি নহয় অমলাৱতী মাটিৰ দামৰ কথা সুধিছিলোঁ হেৰা কথা দেখোন 1.5-2 কোটি 10 কোটিমান পাবা তাতে এনেই কোটিপতি হ'ম বুলি কৈছোঁ এইবাৰ টকাখিনি পালে বিধানসভা খেলিম এৰা এই মোৰ ঘৰটো অলপ ভালকৈ বনাই দিবা তোমাৰ লগতে ঘূৰিব দেখিছাই চিন্তা নকৰিব 2 ষ্টৰিজ বিল্ডিং বনাই দিম হেৰা জীৱনটো তোমাৰ ওচৰতে পৰি থাকি মোৰ ৰথিন বহি থাকিব নালাগে মোৰ হৈ কাম কৰি যাওক MLA হ'লে আপুনি চাকৰিটো বাদ দিব মোৰ পিয়ে হ'ব হেৰা আজিয়ে বাদ দি দিওঁ প্ৰথমে টকাখিনি পাই ল'বলৈ দিয়কচোন বেছি দৌৰা-দৌৰি নকৰোঁ ন এনেই লাগ বেয়া কিবা হয়গৈ মই ভবাটোৱে হ'ব লাক আমি নিজে আনিব লাগিব অঁ এই জহনি যোৱাটো আকৌ ক'ৰ পৰা গুৰুত্ব নিদিব যাওক গাড়ীত উঠক যাওক আহক দেখা নাই নে দেখো নেদেখা ভাও ধৰিছে হে অঁ ছাৰ আপুনি আমি মানে বেলেগ কিবা এটা কথা আলোচনা কৰি আছিলোঁ সেইকাৰণে লক্ষ্য কৰা নাছিল কেনেকুৱা বেলেগ কথা ব্যক্তিগত কথাও পুলিচে জানিব লাগিব নেকি একেবাৰে নালাগে ক্ৰাইমৰ দৰে কথা হ'লে কিন্তু জানিব লাগিব অঁ ভাগিনক খবৰ লোৱা নাই ঘূৰি আহিলতো
কি খবৰ ল'ম তাইৰ চৰিত্ৰহীন তাই তাই ছাৰ পলাইহে গৈছিলে গিৰিয়েক ঢুকোৱাৰ এমাহ নহোঁতেই তাই বেলেগ মতালৈ পলাই গ'ল নহয় পাই দেই দেশ ৰখাতলৈ গ'ল আৰু কোনে ক'লে তাই পলাই গৈছে বুলি তেনেহ'লে কি তাই লুকাই আছিল নেকি গাঁৱত সকলোৱে জানে সুধিব যিকোনো মানুহক সকলোৱে ক'ব সঁচাটো কি নেদেখাকৈ নজনাকৈ কাহিনী সজোৱা মানুহৰ কাহিনী মই কিন্তু নুশুনো কৰি মই উদ্ধাৰ কৰিছোঁ তাইক নিচা কৰাই ক'ৰবাত পেলাই থৈছিলে যেনেকৈ আপুনি ববিতাক ড্ৰাগছ খুৱাইছিলে কেনেবাকৈ কামটো আপুনি কৰা নাই আগতে প্ৰমাণ আনক তাৰপিছত সোধক ড্ৰেছযোৰ পিন্ধিলে বুলিয়ে চালে বেৰে কোবাই কথা নক'ব ৰাইট প্ৰমাণ আনি সুধি আছোঁ হেভ এ গুড ডে জেং কৰিব সেই বাদ দিয়ক হে ইয়াৰ দৰে বহুত দেখিলোঁ হাতলৈ টকা আহিব দিয়ক কিনি পেলাম ইয়াকো ইয়াকো দিবলগীয়া হ'লে মোৰ ঘৰটোলৈ কমি যাব নেকি বাৰু অকণমান থাকক এবাৰ মাথো কোৱা